Hello guys, মই নিতুল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। সো গাইজ আজি আমি উপস্থিত হৈছোঁ চাংচাৰিত। আজি আমি আপোনাৰ ছাৰ্ভে কাৰণে আহিছোঁ। লগতে আমাৰ আৰু এটা আছিলে আপোনাৰ টাবাকু কণ্ট্ৰলৰ ওপৰত আছিলে আমাৰ। চ' আমি ইয়াতে আজি মানুহবোৰক আমি ক'ম যে কিছুমান কুৱেশ্যন কৰিম আমি, আৰু সেই কুৱেশ্যনবিলাকৰ কাৰণে আমি এখন ছিট বনাইছোঁ, ছিট ৰেডি কৰিছোঁ, কুৱেশ্যন ছিট ৰেডি কৰিছোঁ, আৰু তাত আমি এনচাৰবোৰ মানে ল'ম আৰু তেওঁলোকৰ পৰা কিমানজনে তেনেকুৱা টাবাকু ইউজ কৰে, তেনেকুৱা ধৰণৰ। চ' চাওক আজি আমি কেনেকুৱা ইয়াত মানুহৰ লগত কথা পাতোঁ, সেইখিনি আমি দেখাম। গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কেইটামান ভাল চিন চাই লওক, অ'কে। হেল্ল' গাইজ, চ' ফাইনেলি আমাৰ যিটো ছাৰ্ভে আছিলে সেইটো কমপ্লিট হ'ল। আমি মানুহৰ লগত কথা পাতিলোঁ। আমি বিশেষকৈ দুটাৰ কাৰণে আহিছিলোঁ, এটা স্বচ্ছ ভাৰতৰ ওপৰত আহিছিলোঁ, আৰু এটা আমি ধঁপাত জাতীয় বস্তু গ্ৰহণ কৰিব লাগে নে নাই তাৰ ওপৰত আমি কিছুমান ছিট বনাই আনিছিলোঁ। তো সেই ছিটত থকা কুৱেশ্যন অনুসৰি আমি তেওঁলোকক কুৱেশ্যন কৰিছিলোঁ। চ' তেওঁলোকে আমাক অতি সুন্দৰভাৱে এনচাৰবোৰ দিলে। চ' ভাল লাগিলে। চ' এতিয়া আমাৰ ছাৰ্ভে কমপ্লিট। বাই। চ' এইবোৰ আছিলে। চ' ছাৰ্ভে আমাৰ কমপ্লিট হৈ গ'ল এতিয়া। তো এতিয়া আমি এগেইন ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ। আৰু ভাল লাগিলে মানুহৰ লগত কথা পাতি। মানুহে আমাক ভালদৰে ব্যৱহাৰ কৰিছে, ভালকৈ আমাক কৈছে, হাঁহি ফূৰ্তিৰে আমি তেওঁলোকক কুৱেশ্যনবোৰ কৰিছিলোঁ। তো তেওঁলোকে খুবেই ভাল পাইছে আমাৰ লগত কথা পাতি। চ' সেইখিনিয়ে আমাৰ আজিৰ ছাৰ্ভে। তো গতিকে লগ পাম আৰু নতুন জেগা এডোখৰত, নতুন প্লেছত। চ' এতিয়া বাই। I am popular. View this video.